নমস্কাৰ স্বাগতম জনালো আপোনালোকক মোৰ অন্য এটি নতুন ভিডিঅ'লৈ এই পবিত্ৰ শাওণ মাহত বাবাৰ শ্ৰীচৰণত এটি সেৱা জনাই আহোঁ বুলি ওলালোঁ মই আৰু মোৰ বন্ধু কেইজনমান আমি আজি গৈ আছোঁ নগাঁৱৰ ভেৰভেৰি গাঁৱত অৱস্থিত মহা মৃত্যুঞ্জয় মন্দিৰলৈকে হয় নামেই যাৰ পৰিচয় আপোনালোকক হয়তো নতুনকৈ আৰু চিনাকি কৰাই দিয়াৰ প্ৰয়োজন নাই তেনেহ'লে বলকচোন আজি এটি নতুন অভিজ্ঞতা পোৱাৰ হেঁপাহেৰে আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ফাইনেলি গাইজ আমি আহি গোটেইকেইজন বন্ধুৱে একলগ হ'লোহি আৰু ইয়াৰ পৰা আমি এতিয়া আমাৰ যাত্ৰা আৰম্ভ কৰিম লেটছ গ' আৰু গাইজ এইখিনিতে আপোনালোকক মই জনাই থওঁ যে এই ভিডিঅ'টো মই পবিত্ৰ শাওণ মাহৰ আৰম্ভণিতে গৈছিলোঁ কিন্তু মোৰ কিছুমান ঘৰুৱা সমস্যাৰ বাবে ভিডিঅ'টো মই আপলোডিং কৰিব পৰা নাছিলোঁ গাইজ ফাইনেলি মোৰ প্ৰব্লেমবিলাক ছল্ভ হৈছে গতিকে মই ভিডিঅ'টো আপলোড কৰি দিছোঁ ইয়াতে কোনো যাতে মোক ভুল ভ্ৰান্তি নধৰে আৰু প্লিজ এনজয় দ্য ভিডিঅ' গাইজ খবৰ ভাল তোমাৰ খবৰ ভাল আমি ক'লৈ যাম এতিয়া মৃত্যুঞ্জয় মন্দিৰ বঢ়িয়া বঢ়িয়া লেটছ গ' এই বোলে এইটো মূৰ্তি আছিল গাইজ এইটো চব বনাব লাগিব বল বল লাহে লাহে বল লাহে লাহে আৰু গাইজ আমি আহি পালোহি ৰহা টাউন আৰু এফালে কিবা অভাৱীজৰ কাম চলি আছে আৰু আমাৰ সন্মুখত আছে যদিও টোল গেট কিন্তু আমি গাইজ আজি পইচা দিব নালাগে কাৰণ আজি আমি আহিছোঁ বাইকত য়েছ বাইকত বাহ এফালে আৰু এখন অভাৱীজৰ কাম চলি আছে গাইজ এটা কথা কিন্তু মন কৰিবলগীয়া অসম চৰকাৰখনে উন্নয়নৰ ক্ষেত্ৰত যথেষ্টখিনি গুৰুত্ব দি আছে আপোনালোকলৈ এটি অনুৰোধ বাকীবিলাক ছাইডতো অলপ গুৰুত্ব দিয়ক মূল্য বৃদ্ধিয়ে গৈ আকাশ চুইছেগৈ শাক চব্জিৰ বজাৰত জুইহে লাগিছে যেন চিলিণ্ডাৰ পেট্ৰল ডিজেল এইবোৰৰ কথাটো ক'বলৈ নাযাওঁৱেই মামা আপুনি দিয়া সেই দুটামান চাউলেৰে কাৰোৰে ঘৰ সংসাৰ নচলে মিছাতে আমাৰ মানুহখিনিক এলেহুৱাহে কৰি তুলিছে আৰু সেইকাৰণে বেলেগ সম্প্ৰদায়ৰ মানুহখিনিয়ে আমাৰ জাতিটোৰ ওপৰত আজিৰ তাৰিখত এনেদৰে আঙুলি টোৱাই কথা ক'ব পাৰিছে আমি হ'লো সৰু মানুহ গাইজ যদি জোখতকৈ কিবা বেছিকৈ কৈ পালোঁ তেতিয়াহ'লে ক্ষমাই কৰি দিব আৰু এতিয়া তেল ভৰাবা নেকি অঁ পুৰা তেল ভৰাইছা নেকি ভৰা ভৰা পুৰা তেল ভৰাবা নেকি পুৰা তুমি তেল ভৰাবা নেকি অঁ ঠিকে আছে আৰু গাইজ এফালে আমাৰ বাইকত টেংকি ফুল আৰু এতিয়া যাবই লাগে আৰু ফাই গাইজ মই বৰ্তমান বাইক চলাই আছোঁ আৰু এয়া মোৰ এছিষ্টেণ্ট জ্যোতিষমান বৰ্তমান সি ব্লগিং কৰি আছে আৰু আপোনালোকে এনজয় কৰক সি লোৱা ক্লিপখিনি
আৰু গাইজ ফাইনেলি আমি আহি পাইছোঁহি মহামৃত্যুঞ্জয় মন্দিৰ আৰু তাত দিবলৈ গাইজ আমি বৰ্তমান থালি লৈ আছোঁ আৰু এইফালে দাদাই থালি সজাই দি আছে আমাক তাত সেৱা কৰিব লাগিব গাইজ তো ফাইনেলি গাইজ এয়া আপোনালোকৰ সন্মুখত মহামৃত্যুঞ্জয় মন্দিৰ গাইজ এইখিনি ঠাইতে সকলোকে ধূপ ধূনা চাকি বন্তি আদি জ্বলাব দিয়া হয় যিহেতু মন্দিৰৰ ভিতৰত এইবিলাক জ্বলাব নিদিয়ে তো মানা কৰা আছে কমিটিৰ ফালৰ পৰা আৰু সেয়েহে আমি গোটেইকেইজনে ইয়াতে এগছি ধূপ আৰু এগছি চাকি জ্বলাই বাবাক এটি প্ৰণাম কৰি ল'লোঁ আৰু গাইজ আমি জানিবলৈ পোৱা মতে এইডোখৰ ঠাইতে মন্দিৰটো স্থাপন কৰাৰ আগমুহূৰ্তত এটি বিশাল হোমযজ্ঞৰ আয়োজন কৰা হৈছিল আৰু গাইজ এনেদৰে ময়ো এটি সেৱা কৰি ল'লোঁ ওম নমঃ শিৱায় আৰু এইখনেই হৈছে মহামৃত্যুঞ্জয় মন্দিৰ প্ৰৱেশ দুৱাৰ আৰু এনেদৰে আমি মন্দিৰত সেৱা কৰি লৈ গোটেইকেইজনে মন্দিৰৰ ভিতৰতে খন্তেক সময় জিৰণি ল'লোঁ চাওকচোন কি সুন্দৰ পৰিৱেশ গাইজ যদিও মন্দিৰটোৰ ভিতৰ ভাগত কেমেৰা এলাউড নকৰে তথাপিতো আপোনালোকক লুকাই চুৰ কৰি হ'লেও অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ গাইজ আৰু ইয়াৰ বাহিৰত ভক্তৰ সমাগম চাওক কিমান মানুহেই মানুহ গাইজ শুনিবলৈ পোৱা মতে আপুনি যদি এই আহাতডালত এখনি গেৰুৱা বস্ত্ৰ বান্ধি থৈ যায় তেতিয়াহ'লে আপোনাৰ মনৰ আশা অতি সোনকালে পূৰণ হয় আৰু সেইকাৰণে আমাৰ লগৰ জ্যোতিষ মানুহে এখনি গেৰুৱা বস্ত্ৰ ইয়াতে বান্ধি থৈ বাবাক এটি প্ৰণাম কৰিলে যাতে তেওঁৰ মনৰ আশাবোৰ অতি সোনকালে পূৰণ হওক আৰু এফালে আমি গোটেইকেইজনে চাই আছোঁ আৰু দূৰৰ পৰা এটি সেৱা কৰিলোঁ আৰু এইফালে আছে মহামৃত্যুঞ্জয় মন্দিৰ আৰু গাইজ আমি সকলোৱে এনেদৰে বাবাৰ প্ৰসাদ ল'লোঁ আৰু এতিয়া ঘূৰা ঘূৰি যোৱাৰ সময় গাইজ যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদিহে আপুনি নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব তেতিয়াহ'লে আজিলৈকে এৰিলোঁ টিলেন টাটা বাই বাই হৰ হৰ মহাদেৱ